সন্ধিয়াৰ আকাশখন মেঘে ঢাকি ধৰিছিল। বৰষুণ অহাৰ আগৰ সেই গম্ভীৰ নীৰৱতা কোঠাটোও অনুভৱ কৰিছিল। হোটেল এখনৰ ভিতৰতে মই আৰু মোৰ বান্ধৱী মুখামুখিকৈ বহি আছিলোঁ। বহু বছৰৰ মূৰত আমি আকৌ লগ পাইছিলোঁ। আমি স্কুলীয়া দিনৰ পৰা অতি ঘনিষ্ঠ বান্ধৱী। মোৰ নাম ৰেণুকা। মালতী আগতেই আহি অপেক্ষাত আছিল। মই ভিতৰলৈ সোমোৱাৰ লগে লগে তাই মোক আঁকোৱালি ধৰিছিল। সেই আলিংগনত বহু অপ্ৰকাশিত দুখ গলি পৰা যেন অনুভৱ হৈছিল। বহুত সলনি হৈছিল তই, মালতীয়ে মোক কৈছিল। কিন্তু মই বুজি পাওঁ এই সলনি সাধাৰণ নহয়। মই অলপ হাঁহিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু চকুৰ কোণত জমা হোৱা চকুপানী লুকুৱাব নোৱাৰিলোঁ। মই চুপচাপ বহি আছিলোঁ কিছু সময়। তাৰ পাছত লাহে লাহে ক'বলৈ আৰম্ভ কৰিছিলোঁ, যেন বহুদিন ধৰি বুকুত বন্ধ কৰি ৰখা কথাবোৰে আজি শব্দ বিচাৰি পাইছে। বিয়াৰ আগতেই মই ভাবিছিলোঁ, এজনী বোৱাৰী হ'লে নতুন ঘৰ মানে নতুন মৰম, নতুন সহায়। কিন্তু মই যিখন ঘৰ পালোঁ তাত মই নিজকে হেৰুৱাই পেলাইছিলোঁ। বিয়াৰ আৰম্ভণিৰ দিনবোৰ সহনীয় আছিল, কিন্তু সময় বঢ়াৰ লগে লগে মোৰ ওপৰত আশাবোৰ বাঢ়ি গ'ল। কিন্তু সেই আশাবোৰ কেতিয়াও যেন মই পূৰ কৰিব পৰা নাছিলোঁ। মই যিমানেই চেষ্টা নকৰিলেও ভুলটো সদায় মোৰেই আছিল। মোৰ কথা কোৱা মানেই অভিযোগ বুলি ধৰি লোৱা হৈছিল। চুপ থাকিলে কোৱা হৈছিল মই গুৰুত্ব নিদিওঁ। কথা ক'লে কোৱা হৈছিল মই বেছি কথা পাওঁ। এই সকলোবোৰে মোক ভিতৰি ভিতৰি ভাঙি পেলাইছিল। নিজৰ পচন্দ, নিজৰ অভিমত, আনকি নিজৰ দুখো যেন লাহে লাহে অপ্ৰয়োজনীয় হৈ পৰিছিল। মালতীয়ে মাজে মাজে মাথো মোক সুধিছিল, তই কেতিয়াবা কাৰোবাক ক'বলৈ চেষ্টা কৰিছিলানে? মই কৈছিলোঁ, নাই। মই ভাবিছিলোঁ এই সকলোবোৰ বোৱাৰীৰ জীৱনত হয়, সহিবই লাগিব। কিন্তু সহনশীলতা আৰু নিজক মচি পেলোৱাৰ মাজত যে পাৰ্থক্য আছে, সেয়া মই বহুত দেৰিকৈ বুজিলোঁ। ৰাতিবোৰ মোৰ বাবে আটাইতকৈ কঠিন আছিল। দিনটোত মুখত হাঁহি লৈ কাম কৰা আৰু ৰাতি অকলশৰীয়া হৈ নিজৰ ভিতৰৰ খালী ঠাইখন অনুভৱ কৰিছিলোঁ। সেই খালী ঠাইখন শব্দৰে নহয়, নিঃশব্দ চকুপানীৰে ভৰি আছিল। লাহে লাহে মই নিজকে পাহৰিবলৈ লৈছিলোঁ। আইনাত নিজকে চাই নিজকে সুধিছিলোঁ, মই কোন? মই ক'লৈ গ'লোঁ? সেই প্ৰশ্নটোৱে মোক লাহে লাহে সলনি কৰিবলৈ আৰম্ভ কৰিছিল। মই লাহে লাহে মোৰ মনৰ কথাবোৰ লিখিবলৈ আৰম্ভ কৰিছিলোঁ, কিছুমান বিশ্বাসযোগ্য মানুহৰ লগত। নিজৰ অনুভৱবোৰ ভাগ বতৰা কৰিবলৈ আৰম্ভ কৰিছিলোঁ। সেয়া মোৰ বাবে সহজ নাছিল, ভয়ো লাগিছিল। কিন্তু মোৰ কাৰণে সেয়া বোধহয় বহুত প্ৰয়োজনীয় আছিল। মই একেদিনে সাহসী হোৱা নাই। মই অলপ অলপকৈ নিজক বচাবলৈ শিকিলোঁ। মোৰ জীৱনটোৰ কথা ক'বলৈ লওঁতে মোৰ মাত কেতিয়াবা কঁপি উঠিছিল আৰু কেতিয়াবা দৃঢ় হৈছিল। কথাবোৰ শেষ হোৱাৰ পাছত কোঠাটোত দীঘলীয়া নীৰৱতা নামি আহিছিল। বাহিৰত বৰষুণ এতিয়াও কমা নাছিল, যেন আকাশেও মন পাতল কৰি পেলাইছিল। মালতীয়ে মোৰ হাতখনত জোৰকৈ ধৰি ক'লে, তই সকলো সহি শক্তিশালী হোৱা নাই ৰেণুকা, তই সত্যটো স্বীকাৰ কৰি শক্তিশালী হৈছ। প্ৰিয় ভিউৱাৰ্ছসকল, মোৰ কাহিনীবিলাক কেনেকুৱা লাগে জনাবলৈ নাপাহৰিব। ধন্যবাদ।